কালাতলিত আৰিয়ান ডায়েগনষ্টিক চেণ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান। বৃহত্তৰ কালাতলি অঞ্চলৰ দৰিদ্ৰ জনতাৰ দীৰ্ঘদিনীয়া অভাৱৰ সমাধান হোৱাকৈ আজি কামৰূপ জিলাৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত কালাতলি বজাৰত মুকলি কৰা হয় আৰিয়ান ডায়েগনষ্টিক চেণ্টাৰ নামৰ এটি প্ৰতিষ্ঠানৰ। চৌধুৰী পাম গাঁৱৰ যুৱক তথা DMLTৰ প্ৰাক্তন কাছেমালিয়ে নতুনকৈ প্ৰতিষ্ঠা কৰিলে এই কেন্দ্ৰটোৰ। ইয়াত সকলো প্ৰকাৰৰ তেজৰ নমুনাৰ পৰীক্ষা, সৰ্বাংগীন শৰীৰ, থাইৰয়ড, কিডনী, লিভাৰ, মেলেৰিয়া, জণ্ডিছ, ডায়েবেটিছ, যক্ষ্মা, লিপিড প্ৰফাইল, শৌচ প্ৰস্ৰাৱ, কাহ, ছডিয়াম, পটেছিয়াম, তেজৰ গ্ৰুপ, ভিটামিন আদিৰ নিখুঁতভাৱে পৰীক্ষাত 100% সঠিক ফলাফলৰ প্ৰতিশ্ৰুতিৰে এই অনুষ্ঠানৰ আত্মপ্ৰকাশে ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। আজি অতি জাক-জমকতাৰে সৈতে আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি কেন্দ্ৰটো মুকলি কৰে জ্যেষ্ঠ চিকিৎসক ডক্টৰ নেকিবুদ্দিন আহমেদে। পিছত প্ৰতিকূল বতৰৰ মাজতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ডক্টৰ আফজুলাৰ ৰহমান, ডক্টৰ আনিছুৰ ৰহমান, ডক্টৰ ইয়াবৰ ৰহমান, ডক্টৰ আব্দুল হাইৰ লগতে চিকিৎসা পদ্ধতিৰ লগত জড়িত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। বৃহত্তৰ কালাতলি অঞ্চলৰ ৰোগীসকলক আৰিয়ান ডায়েগনষ্টিক চেণ্টাৰৰ লগত যিকোনো প্ৰকাৰৰ চিকিৎসা সম্পৰ্কীয় পৰীক্ষাৰ বাবে যোগাযোগ কৰিবলৈ স্বত্বাধিকাৰীয়ে কাছেমালিয়ে আহ্বান জনায়। আজি মই এই কালাতলি কাটমি আঞ্চলিক বজাৰত আৰিয়ান ডায়েগনষ্টিক চেণ্টাৰ খুলিছোঁ। মই দেখা পাইছোঁ আমাৰ এই দুখীয়া ৰাইজে যিকোনো ধৰণৰ ব্লাড টেষ্ট কৰিবলৈ বকৰ ছয়গাঁও গুৱাহাটীলৈকে যাব লগা হয়। সেই কথা মই উপলব্ধ কৰি মই এজ এ ডিফাৰ্ম কমপ্লিট কৰিছোঁ, লগতে লেব টেকনিচিয়ানো কমপ্লিট কৰিছোঁ। সেইকাৰণে মই এই বজাৰত আৰিয়ান ডায়েগনষ্টিক চেণ্টাৰটো খুলিছোঁ, যাতে আমাৰ এই গাঁও অঞ্চলৰ দুখীয়া ৰাইজে ব্লাড টেষ্ট এটা কৰিবলৈ, ডক্টৰ দেখাবলৈ গুৱাহাটী বকৰ ছয়গাঁৱলৈকে যাব লগা নহয়। তাৰ কাৰণে মই ইয়াতে এই চেণ্টাৰটো খোলাৰ মূল কাৰণ। কি সুবিধা কি থাকিব, কি আপোনাৰ এটা পৰীক্ষা হ'ব? ইয়াতে আপোনালোকে লিভাৰ টেষ্ট কৰিব পাৰিব, কিডনী চাব পাৰিব, থাইৰয়ড চাব পাৰিব, ইউৰিন চাব পাৰিব, ষ্টুল চাব পাৰিব। সকলো ধৰণৰ ব্লাড টেষ্ট যিমান আছে A to Z ইয়াতে কৰা হ'ব। আপোনালোকৰ এতিয়াৰ পৰা আৰু বাহিৰত যাব নালাগে। পৰৱৰ্তী সময়ত কি ধৰণৰ সুবিধা উন্নীত কৰিব ৰাইজৰ কাৰণে? মই আপোনালোকৰ মোক দোৱা আশীৰ্বাদ কৰিব। মই যাতে আগন্তুক 1 বছৰৰ ভিতৰত ইয়াতে মই এক্সৰে মেচিন, আল্ট্ৰাচাউণ্ডৰ মেচিন A to Z যাতে মই এই বজাৰত উপলব্ধ কৰি দিব পাৰোঁ ৰাইজৰ সুবিধাৰ কাৰণে। হয়, আপোনালোকে এই আৰিয়ান ডায়েগনষ্টিক চেণ্টাৰত এবাৰ ভিজিট কৰিব। মই প্ৰত্যেক ৰবিবাৰে আপোনালোকৰ কাৰণে চুগাৰ টেষ্ট ফ্ৰী কৰিম, হিমোগ্লোবিন ফ্ৰী হ'ব, BP চাই দিয়া হ'ব। এইখিনি আপোনালোকৰ কাৰণে প্ৰত্যেক ৰবিবাৰে উপলব্ধি হ'ব ফ্ৰী কাৰণে। আপোনালোকে মোৰ তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। এই নাম্বাৰত কণ্টেক্ট কৰিলে ঘৰৰ পৰা হোম কালেকশ্যনৰ ফেচিলিটি ইয়াতে উপলব্ধি হ'ব। চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট।